নমস্কাৰ বন্ধু বান্ধৱীসকল, পুৰবী ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ৰেচিপি সৈতে। আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে। মই আজি কম সময়ৰ ভিতৰত কম খৰচৰ এটি অতি সোৱাদযুক্ত ৰেচিপি বনাব লৈছোঁ। ভাতকেৰেলা ৰেচিপি হয়। যিসকলে ভাতকেৰেলা খাই বেয়া পায় তেখেতসকলে এবাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব, খাবলৈ বহুত ভাল পাব। আৰু যিসকলে খাই পাইছে সেইসকলক নকওঁ বাৰু, যিসকলে খোৱা নাই তেখেতসকলে এবাৰ বনাই খাই চাব। ৰেচিপিটো খাবলৈ বহুত ধুনীয়া হয়। মই সেইকাৰণে ভাবিলোঁ আজি দুপৰীয়া সাজত বনাব লৈছোঁ। লগতে ভাবিলোঁ আপোনালোকৰ লগতো মই ৰেচিপিটো শ্বেয়াৰ কৰোঁ। যদি মোৰ ৰেচিপিটো চাই ভাল পায় তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব কেনে পালে, আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেখেতসকলেও যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। গতিকে এতিয়া আহক মই ৰেচিপিটোৰ মাজলৈ যাম। ৰেচিপিটো বনাবৰ কাৰণে আপোনালোকক ভাতকেৰেলা, আলু, পিঁয়াজ সম পৰিমাণে ল'ব। ধৰক যদি ভাতকেৰেলা 4টা লয়, আলু 4টা ল'ব বা পিঁয়াজ 4টা ল'ব, আৰু লগতে ডিম ল'ব। আৰু মছলা আজিকালি এইবিলাক পেকেট মছলা পায়, পেৰি পেৰি মছলা, মেগী মছলা। গতিকে মই এইটো পেৰি পেৰি মছলাটোকে দিম। যদি আপোনালোকৰ ওচৰত এইটো নাই, মেগী মছলা আছে, তেতিয়াহ'লে মেগী মছলাটো ইউজ কৰিব পাৰে। লগতে কেঁচা জলকীয়া অলপ, জ্বলা অলপ সৰহকৈ দিব। আৰু মই মানে পিঁয়াজ আৰু আলু অলপ কমকৈ লৈছোঁ। আলুটো ধৰক বেছি নাখাওঁ, তথাপিতো আলু নিদিলে বেয়া লাগে কাৰণে মই 2টা আলু লৈছোঁ। পিঁয়াজো মই মিডিয়াম সাইজৰ 2টা লৈছোঁ। সকলোখিনি বস্তু সম পৰিমাণে খাবলৈ বেছি ভাল লাগে, তথাপিতো মই আজি এনেদৰে বনাম। আপোনালোকে নিজৰ ইচ্ছামতে বনাব। আৰু লগতে মই 2টা ডিম লৈছোঁ। এতিয়া মই আলু, পিঁয়াজ আৰু ভাতকেৰেলাখিনি একেটা চাইজতে মই প্ৰথমতে কাটি ল'ম। এতিয়া মই এইখিনি ৰেডি কৰি ল'লোঁ। মই ভাতকেৰেলাটো এনেকৈ কাটিছোঁ, ইমানটো দীঘলকৈ, আৰু পিঁয়াজটো অলপ ডাঙৰকৈ কাটিছোঁ। আলুটো মই ভাতকেৰেলা কটা নিচিনাকৈ সমানকৈ কাটিছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে কাটি ল'ব। আৰু জলকীয়া মই ইয়াত ফালি লৈছোঁ। গোটেইখিনি মই একেলগতে কাটি লৈছোঁ। ইয়াত আৰু মই বেলেগ বেলেগকৈ নিদিওঁ, মই একেলগতে গোটেইখিনি তেলত দিম। কেৰাহী গৰম কৰি ইয়াত তেল দি থৈছোঁ। তেলটো অলপ সৰহকৈ দিব, কাৰণ ভাজিখিনি অকণমান তেল সৰহকৈ দিলে খাবলৈ ভাল লাগে। এতিয়া মই ইয়াত অলপ কালজিৰা দি দিম। এনেদৰে শুকানকৈ ভাজিখিনি তেল অলপ সৰহকৈ খাবলৈ ভাল হয়। তেতিয়া কালজিৰাখিনি হৈ গ'ল, গৰম হ'ল। মই এতিয়া গেছটো কমাই দিব, আৰু এইখিনি মই কাটি ৰখা গোটেই ভাতকেৰেলা, আলু, পিঁয়াজ, জলকীয়া মই চব লগতে দি দিম। এতিয়া আলুবোৰ খাবলৈ বেয়া মিঠা মিঠা হয়, সেইকাৰণে মই আলুটো অলপ কম ব্যৱহাৰ কৰিছোঁ। লগতে জোখমতে হালধি দিছোঁ। আৰু সোৱাদমতে মই নিমখ দি দিছোঁ। এতিয়া ভালকৈ আকৌ গোটেইখিনি মিক্স কৰি এতিয়া লৰাই দিম। গেছটো মিডিয়ামত ৰাখিব, নহ'লে সিজিব নাপাওঁতেই জ্বলি যাব। এয়া মই মাজতে দুবাৰ লৰাই দিছিলোঁ। এয়া ভাজি প্ৰায় হৈয়ে গৈছে, আৰু ভজা প্ৰায় হৈ গ'ল। এতিয়া মই ইয়াতে ডিম 2টা ভাঙি দিম। ডিম 2টা মই ইয়াতে বাতিতে ভাঙি থৈছিলোঁ, ইয়াতে দি দিম। গেছটো এতিয়া অলপ বঢ়াই দিব, অকণমান ডিম 2টা অলপ সিজিব দিব। তাৰপাছত ইয়াত গুড়ি কৰি ভাঙি দিব। এতিয়া অলপ সিজি থাকক। ভাতকেৰেলা খাই বেয়া পোৱাসকলে এবাৰ নিশ্চয় এনেদৰে ট্ৰাই কৰি চাব, খাবলৈ বহুত সোৱাদ হয়। মোৰ ছোৱালীজনীও খাবলৈ বেয়া পায়, মই তাহাঁতক এনেদৰে বনাই খুৱাওঁ, তেতিয়া দুইজনীয়ে খায়। আৰু এতিয়া এনেদৰে গোটেইখিনি মিক্স কৰি এবাৰ লৰাই দিওঁ। ভাতকেৰেলা ভাজি বনাই হৈ গ'ল। এতিয়া মই ইয়াৰ গেছটো অফ কৰি দিছোঁ। এতিয়া মই ইয়াতে অলপ উলিয়াই দিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু মোৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু নতুনকৈ অহাসকলক ভিডিঅ'টো মোক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে।